আপোনালোক চবৰে ঘৰত গেছ আছে মানে L.P.G যাৰ যাৰ নাই বাৰু মোদী চৰকাৰে দিছে গম পাই গৈছোঁ L.P.G মানে আমাৰতো গাঁৱৰ ভাৱতে L.P.G মানে বেলেগেই হৈ যায় বাদ দিয়ক তো গেছ আছে তো আপোনালোকে জানে এটা চিলিণ্ডাৰত ৰেগুলেটৰ থাকে পাইপ থাকে তো পাইপডালৰ মাজেৰে গেছ বা ইন্ধনখিনি যাই কিনে বাৰ্ণাৰৰ সন্মুখ যেতিয়া পাই আমি মেচ কাঠি বা লাইটাৰ মাৰি দিলে জুইটো জ্বলি উঠে এইটো হ'ল চিধা চিধি কথা চবেই জানে এইটো পাইপডালেৰে গেছ যায় জ্বলি উঠে এইটো তো উল্টাই ভাবিছে না বস্তুটো আপোনালোকে এতিয়া এনেকৈ ভাবিছে কিন্তু মই এতিয়া এনেকৈ ভাবিছোঁ যে যিখিনি জুই মানে জ্বলি থাকে গেছখিনিৰ লগত তো সেই জুইখিনি পাইপডালৰ ভিতৰৰে গৈ কিনে চিলিণ্ডাৰটো কিয় ব্লাষ্ট নহয় মানে হিললে কিয় নাযায় ধুম তো জুইখিনি ভিতৰৰে যায় কিনে চিলিণ্ডাৰটো হিলে যাব পাৰে তো হিললে কিয় নাযায় তো মই আজি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম যে চিলিণ্ডাৰটো হিললে কিয় নাযায় তো পিছে বলক আজিৰ ভিডিঅ'টো পলম নকৰি কিনে আৰম্ভ কৰোঁ চাওক গেছ চিলিণ্ডাৰৰ পৰা যিখিনি গেছ ওলায় সেই গেছখিনি বায়ুত থকা অক্সিজেন অবিহনে নজ্বলে বা জ্বলিব নোৱাৰে বা সেই চিলিণ্ডাৰৰ পৰা যিখিনি গেছ ওলাব সেই গেছখিনি জ্বলিবৰ বাবে এটা খুব উত্তাপৰ প্ৰয়োজন নৰ্মেলি জুই এটুকুৰা জ্বলিবলৈ হ'লে তিনিটা বস্তুৰ প্ৰয়োজন ফিউৱেল অক্সিজেন আৰু এই মেচ খলা কাঠি বা হিট মানে যিটো বস্তু আমি মেচ খলা কাঠি বা লাইটাৰ বা কিবা কিবি যি ইউজ কৰোঁ তো কি হয় যেতিয়া গেছখিনি চিলিণ্ডাৰৰ পৰা গেছখিনি ওলাই কিনে বাৰ্ণাৰৰ সন্মুখ হয় বাৰ্ণাৰ মানে কি জানে ফুটা ফুটা থাকে যে তো সেইখিনি সন্মুখ যেতিয়া পায় তাৰ চাৰিওফালে কি থাকে অক্সিজেন থাকে বা বিভিন্ন ধৰণৰ গেছ থাকে তো বেছিভাগ অক্সিজেনে থাকে তো সেই অক্সিজেনখিনি আৰু বাৰ্ণাৰৰ পৰা ওলাই অহা গেছখিনি মিক্সিং হয় বা যিটো তলত এই যিটো গেছটোৰ তলফালে যে ফুটা থাকে এই ফুটাটো দেখিছেনে এই ফুটাটোৰ মাজেৰে অক্সিজেন সোমায় তো তলফালেৰো অক্সিজেন সোমায় ওপৰফালেৰো অক্সিজেন সোমায় কিনে যেতিয়া মিক্সিং হৈ যায় তেতিয়া আমি কি কৰোঁ মেচ কলাৰ কাঠি বা লাইটাৰ মাৰি দিওঁ তো তেতিয়া কি কৰোঁ মাৰি দিলে মানে জুইটো জ্বলি উঠে আৰু সেই সময়ত আমি লাইটাৰটো আঁতৰাই লৈ আহোঁ বা সেইটো মেচানিটো আঁতৰাই বা নুমাই দিওঁ কিন্তু গেছখিনি জ্বলি থাকে কিয় জ্বলি থাকে তাতে অক্সিজেন মানে মিক্সিং হৈ আছে আৰু গেছটো ওলাই আহি আছে তো সেইকাৰণে জুইটো জ্বলি থাকে কিন্তু কথাটো হ'ল এই যে জুইখিনি জ্বলি থাকে সেই জুইখিনি জ্বলি থাকোঁতে গেছখিনিটোৰ লগত ডাইৰেক্ট লাগি আছে তো জুইখিনি ভিতৰৰ ফালে গৈ কিনে কিয় মানে চিলিণ্ডাৰটোত জুই নজ্বলে তো চিলিণ্ডাৰটোত জুই নলগা মেইন কাৰণটো হ'ল চিলিণ্ডাৰৰ ভিতৰত যিখিনি গেছ থাকে সেই গেছখিনি মানে বহুত হেঁচি ভৰাই মানে যিমানখিনি ধৰে তাতকৈও বহুত বেছি হেঁচি ভৰাই তো হেঁচি কিয় ভৰাই জানেনে আপুনি যদি বেলুন এটা যদি শুকায় বেলুনটোত যদি যিমানখিনি হাৱা ধৰে সিমানখিনি যদি হাৱা ভৰাই লিমিটতকৈও যদি কম ভৰাই তো কি হয় বেলুনটো যদি হাৱাটো এৰি দিওঁ খুব শ্ল'লি যাব খুব লাহে লাহে যাব কিন্তু বেলুনটো যদি লাগাতকৈ যদি বেছি হাৱা ভৰাওঁ তেতিয়া কি হয় এৰি দিয়াৰ লগে লগে ফুচকে যায় গুচি গ'ল সেইকাৰণে চিলিণ্ডাৰটোত কি কৰে মানে বেলুনটো যদি বেছিকৈ হাৱা ভৰা ফাটি যাব কিন্তু চিলিণ্ডাৰটো নাফাটে তেওঁলোকে বহুত পৰীক্ষা নিৰীক্ষা কৰি কিনে চিষ্টেমটো বনাইছে তো চিলিণ্ডাৰটো কি হয় খুব স্পীডত গেছখিনি যায় কিন্তু তাতে এনেকুৱা সৰু সৰু পিন দি থৈছে মানে কমকৈ যাব খুব স্পীডত যাব যদি একেদিনে শেষ হৈ যায় মালিকিনীটো মাথা বেয়া যাব বাপৰে ইমান দাম চিলিণ্ডাৰৰ ন চিলিণ্ডাৰটো যিমানখিনি মানে গেছ মানে যিমান সোমায় ভিতৰৰ ফালে তাত সোমাব জেগা নাই লগত ৰেগুলেটৰ লাগি আছে ৰেগুলেটৰটো হৈছে একমুখী সি অকল বাহিৰৰ ফালে ঠেলে ভিতৰৰ ফালে সোমাব জেগা নিদিয়ে তাত আকৌ লগত চিলিণ্ডাৰৰো জেগা নাই অভাৰ হৈ গৈছে বহুত লাগাতকৈ বহুত সোমাই আছে তো ওলাবৰ কাৰণে চেষ্টা কৰি আছে সেইকাৰণে কি হয় চিলিণ্ডাৰৰ ভিতৰত জুইটো যাব নোৱাৰে মানে অক্সিজেনৰ এটা বিন্দু যাব নোৱাৰে সেইকাৰণে জুইটো নজ্বলে অক্সিজেন গুচি গ'লে চিলিণ্ডাৰ ফাটি যাব তো চিলিণ্ডাৰটোত এটা ৰেগুলেটৰ থাকে যিটো আমি মানে একমুখী অকল একফালে ঘূৰাব পাৰোঁ মানে গোটেই ৰাউণ্ডকৈ ঘূৰাব নোৱাৰোঁ তাক তো চিলিণ্ডাৰটোৰ ৰেগুলেটৰ হৈছে একমুখী তো সি কি কৰে অকল গেছটো বাহিৰৰ ফালে ঠেলে ভিতৰৰ ফালে কেইজন নাটানে তো বাহিৰৰ ফালে ঠেলা কাৰণে অক্সিজেনটো ভিতৰলৈ সোমাই কিনে বাহিৰতে মানে জুইটো ওলাই যায় যদি ভিতৰৰ ফালে যদি পাইপটো যিটো ফুটা থাকে এইটো ফুটা এই ফুটাটোতে যদি অক্সিজেন সোমাই যদি ভিতৰত অক্সিজেন গুচি গ'ল তেতিয়া কি হ'ল বাহিৰত লাগি থকা জুইখিনি ভিতৰলৈ সোমাই কিনে চিলিণ্ডাৰটো ব্লাষ্ট হৈ গ'লে মানে হিললে গ'লে তো চিলিণ্ডাৰটো নজ্বলাটো মেইন কাৰণ হৈছে মানে চিলিণ্ডাৰটো যদি ব্লাষ্ট নহয় তাৰে মেইন কাৰণ এইটোৱে হে গাইজ আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে কিবা অলপ হ'লেও শিকিব পালা যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু যদি মোৰ ভিডিঅ'টো যদি কিবা কাৰণে কওঁতে যদি ভুল হৈ গ'ল তো ভুলটো মই হয়তো দেখা নাপাব পাৰোঁ তোমালোকে চাই কিনে হয়তো দেখা পাব পাৰা তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট বক্সত জনাবা কমেণ্ট কৰি জনাবা মই কাকো বেয়া নাপাওঁ কাৰণ হয়তো মোৰ ভুল হৈ যাব পাৰে একো ডাঙৰ কথা নহয় কাৰণ মই পণ্ডিত নহয়তো তো মই কিবা অলপ ভুল কৰি ক'ব কাৰণে মই পাৰালৈকে চেষ্টা নকৰোঁ আৰু মই নিজে চাওঁতে হয়তো দেখা পোৱা নাই হয়তো কিবা কাৰণে হৈ যাব পাৰে তো
তোমালোকে ক'বা আগন্তুক ভিডিঅ'ত মই নিশ্চয় শুদ্ধ কৰিব কাৰণে ট্ৰাই কৰিম আৰু চেনেলটো যদি তোমালোকে নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব যদি কৰা নাই কাষত আছে তলত ছাবস্ক্ৰাইবটো কৰি থৈ দিয়া এইটো একেবাৰে ফ্ৰী একো পকেটৰ পৰা পইচা হৈছে নাযায় টেনশ্যন ল'ব নালাগে তো ইমানখিনিয়ে আছিল তো তোমালোকে কৰিবা আৰু ভিডিঅ' যদি ভাল পোৱা লাইক চেক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকে লাইক শ্বেয়াৰ কৰিলে মই বিগিলে অকণ উৎসাহ পাওঁ তেতিয়া কি লাগে জানা মনটোত কেনেকুৱা লাগে জানানে যে মই যে ইমান সময় যে 3-4 ঘণ্টা যে কষ্ট কৰি যে ভিডিঅ'টো বনালোঁ 4 মিনিটৰ যে কষ্ট কৰি ভিডিঅ'টো বনালোঁ তোমালোকে চাই কিনে কিবা এটা ভাল পাইছা বা কিবা এটা শিকিছা সেইকাৰণে লাইক কৰিছা বা শ্বেয়াৰ কৰিছা বা ছাবস্ক্ৰাইব কৰিছা তো সেনেকুৱা ভাল লাগে তেতিয়া কি হয় নেক্সট ভিডিঅ' বনাবৰ কাৰণে আৰু বেছি মানে মোৰ মনটো তেওঁলোকে তেতিয়া কৰিছিল যে আকৌ এটা বনাওঁচোন কিজানি ভালে পায় তো এইখিনি আৰু অলপ বেছিকৈ বকি দিলোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা লাইক কৰিবা বাই বাই জয় অসম ধন্যবাদ লাভ ইউ অল